Hello friends, welcome back to my YouTube channel. So আজি কেজনমান ফ্ৰেণ্ডে গৈ আছে বাগবৰ পাহাৰলৈ আৰু বাগবৰ পাহাৰখন গোটেই দেখাবলৈ চেষ্টা কৰিম ক'ত কি আছে। সো চাই থাকক। আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব কাৰণ মই ভিডিঅ'টো কৰা নাই। মোৰ লগৰীয়া কেজনে গৈছিল পাহাৰত ভিডিঅ'টো কৰিছে আৰু মই এইটো নিজে এডিট কৰি কেনে আপলোড দিছো। সো ভুল হলে ক্ষমা কৰিব আৰু ভিডিঅ'খন শেষলৈ চাব আৰু যদি চেনেলত আপুনি নতুন তেনেহলে চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব যাতে মই দিয়া নতুন নতুন ভিডিঅ'বোৰ সকলোৰে আগতে আপুনি পায়। আৰু আহি এখন বজাৰ পালো। বজাৰত কিবা নাখাও বাৰু এতিয়া পিছত হোটেলত খাম। এই যাবা দি কিবাকে আহিলো প্ৰায় 10 জন মান আহিছো। মই নহয় বাৰু মোৰ মোবাইলখন আহিছে। সন্মুখত এখন দলং আছে, দলংখন পাৰ কৰি যাব লাগিব। চাই থাকক। আৰু আহি পাইছো এটা দলং আছে সৰু। এই ভাই লাহে লাহে যা, ভাঙি যাব আকৌ। পুৰণা দলং হয়, লাহে লাহে যা ভাই। যা 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 যা। কাষত নদী চাওক, কিন্তু আচলতে এইটো মৰা নদী বুলি ক'ব পাৰি কাৰণ পানীটো একেবাৰে কিবা পুখুৰীৰ পানীৰ নিচিনা। কিবাকে পাৰ হলো পুৰণি দলঙৰ মাজেৰে। আৰু আহি এখন এই কাষত চাওক এটা ভাঙা লোহাৰ গাড়ী আছিল। এই গাড়ীৰ এটা কাহিনী কৈছো। আচলতে মই সৰুতে বহুত চলাবলৈ ইচ্ছা আছিল এই গাড়ীটো, কিবা ভাল লাগে বুলি ভাবো মই। এদিন ট্ৰাই কৰিম চলাবলৈ। চাই থাকক। কি ধুনীয়া গছ, বজাৰৰ মাজে মাজে গৈ আছো। আৰু চাওক না এটা বাঁহৰ অদ্ভুত দলং, দুয়ো চাইডে কিবা ভৰাই দিছে। সম্ভৱতঃ ইয়াত মোৰ নিচিনা ল'ৰাবিলাকে আড্ডা মাৰি থাকে। সঁচাকৈ বহুত ভাল লগা দলংখন। চাওক মাছ মাৰি আছে ভালে। ভাই যা 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 ভাই। আৰু এটা কথা, ইয়াত কিজানি কেইদিনমান আগত কিবা কম্পিটিশ্যন হৈছিল দলং বনাবলৈ। চাওক এটা পাৰ হৈ আহিলো, আকৌ এটা দলং। এইটো আকৌ কেনেকুৱা ভঙা চিঙা। ভাই আহি যা, পিছে পিছে আহি যা আহি যা। আৰু ওচৰত এটা নতুন ব্ৰিজ হৈ আছে, কাম চলি আছে। চাওক খোজকাঢ়ি আহি আছে আম্বানী ভাই। আমাৰ আম্বানী ভাই আহি যা। চাওক ফূৰ্তি, পাহাৰত যাব। হাট পালো
মানে নদীৰ পাৰতে থকা গৰু ম'হ বিক্ৰী হয়, যে খুঁটাবিলাক চাওক, গৰু ম'হ বিক্ৰী হয়। ইয়াত অলপ সময়মান ৰখিম, জিৰণি ল'ম। চাওক আহি পাইছে মোৰ পিছে পিছে। এই মামিদুল, মামিদুল, এই দেখাই নাই। নদীখন চাওক একেবাৰে, এই মোৰ দেখাই নাযায়। এইটো মামিদুল, এইবোৰ নাম বাকী ইমান নাজানো। ইনজামুল, শাকিল আৰু দুজনমান পিছত আছে, আম্বানী ভাই আৰু বিট্টু দা। আৰু আহি আহি পাই গ'লো আমি এই চাওক পাহাৰ, একেবাৰে ওপৰত উঠিম। চাওক আহি পালোঁ। সম্ভৱতঃ এই ৰাস্তাৰে পানী উঠিছিল, কিবা ভাঙা চিঙা হৈ আছে ৰাস্তাখন। চাওক পাহাৰ। মোৰ ইয়াৰ আগৰ ভিডিঅ'ত কিজানি যদি দেখিছে চাব পাৰে, দলঙৰ পৰা পাহাৰখন দেখুৱাইছিলোঁ। আহি পালোৱে, প্ৰায় অলপমান দূৰ আছে। চাওক দুটা তিনিটামান দলং পাৰ হৈ আকৌ এটা দলং, মানে বাঁহৰ হাতুৰি। বাৰু কিবা মতে আহি পালোই আমি। ভাই যাবা দি কি হে, ও আমার সন্মুখত ৰখি আছে বিট্টু দা, সানোয়ার ভাই ক্যামেরা লৈ আহিছে। চাওক জঙ্গলৰ মাজে মাজে গৈ আছো।
উঠি আহোঁতে মোৰ আইতাৰ ঘৰ পালোঁ। কিবা ইয়াত খোৱা লোৱাৰ ব্যৱস্থা আছে, খাই কিনে ওপৰত যাম। অ' ভাই আগত যা তই। दोस्तों मंजिल अभी करीब है, हमको उधर जाना है। আমি এতিয়া একেবাৰে ওপৰত আছোঁ। চাওক এটা ভিউ চাওক কেনে ধৰণৰ। চাওক এই কেইজন আহি আছে তলেদি, ভালকৈ দেখাই দিছোঁ। চাওক একেবাৰে সেউজীয়া চাৰিওফালে। আজিলৈ ইমানেই। আৰু শেষত কওঁ যে যিজনে ভিডিঅ'খন কৰিছে মোৰ লগৰীয়াই খাইৰুল ইছলাম, তেওঁক মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ
আচলতে মোৰ বহুত ভাল লাগিছে ভিডিঅ'টো তেওঁ ইমান কষ্ট কৰি বনাইছে সো শেষত কওঁ যে যদি এতিয়ালৈও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি